আপোনালোকে টাইটেল আৰু থাম্বনেল তো কিজানি বুজি পাইছে সো আজি বুজি পাইছে যদি তো এতিয়া আপোনালোকে ফাৰ্ষ্টৰ পৰা চাওক ফাৰ্ষ্টৰ পৰা 3 ফাইনালি মানে ৰাতিপুৱাৰ যেটো জোশ সেই জোশটো মানে এতিয়াও আছে বৰ্তমান সো মানে আপোনালোকক দেখাম সো বেগত কিবা কিবি লৈ কি হ'বলৈ গৈছে মানে আজি বেছি ধামাকা নকৰো মানে ধামাকাৰ নকৰো কি কম কি কৰিম বুজি কৈ দিয়কচোন অলপ হেতুৱে মানে যেটো থাম্বনেলত আছে গম পাইছে মানে 25 জন মান মানে কিবা এটা মানে হ'ব আৰু বুজি পাইছে আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক এতিয়া দোকানত যাই কিনে মানে ব্যৱস্থা এটা কৰো কাহিনীটো হল মই ভাবিছো মানে এটা প্লেটত পোলাও থাকিব এটা কৈ কুনি থাকিব কিবা আৰু থাকিব তাৰ লগতে এবটল পানী সো এইটো ভাবিছো মানে বুজি পাইছে তো কেনেকুৱা হয় আপোনালোকে অলপমান কমেন্ট কৰি জনাওকচোন তো গাইস রেডি একদম এনেকুৱা দৃশ্য বৰ্তমান বজাৰৰ দিন না আজি সেইকাৰণে মানে এনেকুৱা আছে আৰু আমি এইবিলাক লৈ কেনে বহি আছো আৰু এতিয়া দিব লাগিব তাতে কেইজনমান আছে আৰু এতিয়া ইয়াত নাই মানে অলপমান হিফালে যাব লাগিব আৰু তো আহি যোৱা তো যামনে ৰাস্তা দি যাব লাগিব এতিয়া নাকি এই হল আৰু তো গাইছ এতিয়া মানে বজাৰত দিলো এতিয়া মানে ইফালে যাওঁ আৰু নাকি আৰু দেখোটো বেছি ভাল নহয় মানে সেইকাৰণে ভিডিও বেছি কৰা নাই আৰু এতিয়া ৰাস্তা দি গৈ আছো আৰু দি গৈ আছো বুজি পাইছে তো চাওক জন্মদিনটা মানে যায় 2000 years কোৱা এইটোৱে বাৰ্থডে পাৰ্টি আৰু মেহেদিটো তাতে হৈছে না ফাইনালি মানে আমাৰ যিখিনি কাৰ্যসূচী আছিল আজিৰ সেইখিনি মানে সমাপ্ত হ'ল আৰু সকলোকে ধন্যবাদ জনাইছোঁ সকলোৱে উইচ কৰাৰ বাবে বহুতে মোৰ ইনষ্টাগ্ৰামত উইচ কৰিছে বহুতে হোৱাটছআপত কৰিছে চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মানে আজি মানে বাৰ্থডে পাৰ্টিটো মানে আজি মানে বেলেগতকৈ বেলেগ মানে কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাইছে চ' এইটো মোৰ কেনেকুৱা লাগিছে মানে বাৰ্থডে কেক যিটো কেক কাটে যে সেইটো কাটা বাৰ্থডে আমি সেইবিলাক কৰিছোঁ আৰু চ' এই আছিল মানে বাৰ্থডে পাৰ্টি আছিল আজিৰ দিনটো মানে মোৰ কাৰণে এটা বহুত মানে ভাল দিন আজি এই দিনতে মই মানে পৃথিৱীত আহিছিলোঁ চ' গাইছ এনেকুৱা ধৰণৰ পেকেট আছিল